আৰু ৰাইজৰ যিটো ৰেছপন্স সেইটো যিটো দেখা গৈছে 15টা এনডি জিকিব আৰু BPF দল হিচাপে যি 11টা সিটত মানে কণ্টেষ্ট কৰিছে এই 11টা সিটত বিপুল ভোট লৈ পেলাই জিকিব। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ পৰা ফাউণ্ডাৰ্ছ জেনেৰেল ছেক্ৰেটাৰী প্ৰদীপ ব্ৰহ্ম সহকাৰে 7জন দলীয় নেতাবিলাকে BPF দলত যোগদান কৰিছে। আমি BPF দলৰ ফালৰ পৰা তেখেতসকলক আদৰি লৈছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ BTC বাকী য'তে দলত নাথাকক তেখেতসকলে লাহেকে বুজি পেলাই BPF দলৰ দ্বাৰাই BTC শান্তি প্ৰতিষ্ঠা বা বিভিন্ন জাতি গোষ্ঠীক একত্ৰিত কৰা আৰু অঞ্চলৰ উন্নয়ন কৰা এই কামটো BPF দ্বাৰাই মানে সফল কৰিব পাৰে সেই কথাটো বুজি পেলাই সকলোৱে আহিব। অকল ABP নহয়, আজি জয় ভাৰত পাৰ্টিৰ পৰাও বাক্সা জিলাৰ পৰা 15জনমান জইন অলৰেডি কৰিছে আৰু তাতে জয় ভাৰত পাৰ্টিৰ যি কেণ্ডিডেট আছিলে কি বুলি কয় এইটো তামোলপুৰ সমষ্টিৰ তেখেতেও আজি জইন কৰিছে, ভাল পাইছে, খুব ভাল। আহিব, চবেই আহিব আৰু আজিৰ পৰাই আৰম্ভ হৈছে। হাগ্ৰামা মহিলা ৰিদেৱৰ যিমান সংগী আছে আমি সকলোৱেই নিজৰ স্থানত মানে য'ত আমাক পঠিয়াইছে সেইবোৰ সমষ্টিত গৈ পেলাই মানে আমি মিটিং কৰি আছোঁ আৰু ৰাইজৰ যিটো ৰেছপন্স সেইটো যিটো দেখা গৈছে 15টা এনডি জিকিব আৰু BPF দল হিচাপে যি 11টা সিটত মানে কণ্টেষ্ট কৰিছে এই 11টা সিটত বিপুল ভোট লৈ পেলাই জিকিব। কোনোবা অপজিশ্যনৰ মানুহবিলাকেতো ক'ব, কিন্তু কিয় নিদিব সেই কাৰণটো তেখেতসকলে ক'ব নোৱাৰে। মাইনৰিটি বা বিভিন্ন জাতি গোষ্ঠী BTCত যি আছে চবে আজি BPF মুখী হৈছে, সেই কথাটোতো সঁচা। গতিকে মুছলিমবিলাকে কিবা ভোট নিদিব BPFক, ইয়াৰ যুক্তিযুক্ততা নাই।